নমস্কাৰ আপোনালোকে চাই আছে বায়ু অসম এখন ব্ৰঞ্জী প্ৰসিদ্ধ জিলা হৈছে চৰাইদেউ জিলা যিখন জিলাৰ কিছুমান আমেজিং কথা আছে যিসমূহ আপোনালোকে চাগে নিশ্চয় গম নাপায় গতিকে আজি আমাৰ ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম চৰাইদেউ জিলাৰ কিছুমান আমেজিং আননোন ফেক্টছ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চৰাইদেউ অসমৰ এখন নৱগঠিত জিলা জিলাখনৰ উত্তৰে ডিব্ৰুগড় জিলা পূবে অৰুণাচল প্ৰদেশ আৰু ডিব্ৰুগড় জিলা দক্ষিণে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড পশ্চিমে শিৱসাগৰ জিলা শিৱসাগৰ নগৰৰ পৰা 28 কিলোমিটাৰ দক্ষিণ পূবত অৱস্থিত চৰাইদেউ হৈছে ঐতিহাসিক ঠাই অতীজতে আহোমৰ প্ৰধান ৰাজধানী আছিল চৰাইদেউ 1253 চনত প্ৰথম জনা আহোম স্বৰ্গদেউ চুকাফাই ইয়াতে আহোমৰ ৰাজধানী পাতিছিল ইয়াতে থকা চৰাইদেউ নামৰ টিলা এটাৰ নামানুসৰি এই ঠাইখনৰ নাম চৰাইদেউ হয় চুকাফাই অৱশ্যে ইয়াৰ নাম ৰাখিছিল চে ৰাই দয় টাই ভাষাত চে মানে হৈছে নগৰ ৰাই মানে হৈছে জিলিকি থকা আৰু দয় মানে হৈছে পাহাৰ অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ এই চে ৰাই দয় পাছলৈ মুখবাগৰি চৰাইদেউ হয়গৈ আকৌ কোনো মতে চৰাই কাটি দেউ চৰোৱাৰ বাবেও ইয়াৰ নাম চৰাইদেউ হয় অসম বুৰঞ্জীৰ এক দীৰ্ঘ ৰাজত্বৰ উজ্জ্বল স্বাক্ষৰ বহন কৰা চৰাইদেউ বুলিলে ঘাইকৈ আহোম ৰজা আৰু ৰাজবিষয়াসকলৰ বৃহদাকাৰ সমাধি মৈদামবোৰৰ কথাকে মনলৈ আহে জানিব পৰা মতে ইয়াত দুকুৰিজনা স্বৰ্গদেউ আৰু অসংখ্য কোঁৱৰ কুঁৱৰীৰ মৈদাম আছে সেই মৈদামবোৰৰে কেইটামানক সামৰি চৰকাৰৰ প্ৰদত্ত তাত্ত্বিক বিভাগে এখন উদ্যান গঢ়ি তাত পৰ্যটন স্থানৰূপে মুকলি কৰি দিছে প্ৰাচীন চৰাইদেউ নগৰৰ দীঘলে পুতলে প্ৰায় 15-20 কিলোমিটাৰ দক্ষিণ পূব নগা পাহাৰৰ সীমান্তৰ পৰা ভৈয়ামৰ এটা বহল অংশ এই নগৰে সামৰি লৈছিল চৰাইদেউ জিলাৰ উত্তৰে আৰু পূবে আছিল নিমনাগড় দক্ষিণে আছিল লাদৈগড় আৰু পশ্চিমে আছিল ৰাজগড় পাছত আহোম স্বৰ্গদেউ চুকাফা বা বামুণী কোঁৱৰে আহোমৰ ৰাজধানী চৰাইদেউৰ পৰা পোনতে ধলা নৈৰ পাৰলৈ আৰু পাছলৈ চৰগুৱালৈ তুলি নিয়ে 1983 চনৰ 15 আগষ্টৰ দিনা চৰকাৰে চৰাইদেউক শিৱসাগৰ জিলাৰ এটা মহকুমাৰূপে ঘোষণা কৰে বৰুৱাচালি সাপেখাতি অভয়পুৰ খালৈকুন্দুৰা মৌজা থোপাবৰ মৌজা আৰু খিলাগুটি মৌজাৰ পূব খণ্ডক সামৰি চৰাইদেউ মহকুমা গঠিত হৈছে ইয়াৰ পাছত 2015 চনৰ 15 আগষ্টত চৰাইদেউক এখন পূৰ্ণাংগ জিলা ৰূপে ঘোষণা কৰে চৰাইদেউ জিলাৰ সদৰ ঠাই হৈছে সোণাৰী যিখন হৈছে জিলাখনৰ শিক্ষা আৰু ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ কয়লা প্ৰাকৃতিক গেছ খাৰুৱা তেল আদি জিলাখনৰ এক অন্যতম শিল্পজাত দ্ৰব্য চৰাইদেউ জিলাৰ মাটিকালি হৈছে 1078 বৰ্গ কিলোমিটাৰ মুঠ জনসংখ্যা হৈছে 4,58,615 জন তাৰে পুৰুষ হৈছে 2,34,543 জন আৰু মহিলা হৈছে 2,24,072 জন পুৰুষ আৰু মহিলাৰ অনুপাত ক'বলৈ গ'লে প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 955 গৰাকী মহিলা সাক্ষৰতাৰ হাৰ হৈছে 74.11% তাৰে পুৰুষ হৈছে 81.04% মহিলা হৈছে 66.48% জিলাখনৰ সদৰ হৈছে সোণাৰী মহকুমা এটা সেই মহকুমাটো হৈছে চৰাইদেউ জিলাখনৰ উল্লেখযোগ্য ঠাইসমূহ হৈছে সোণাৰী চৰাইদেউ সাপেখাতি লাকুৱা আদি জিলাখনৰ নৈ উপনৈসমূহ হৈছে দিচাং ডিফু আৰু টাউকাক বনাঞ্চলসমূহ হৈছে অভয়াপুৰ দিৰৈ চলা দিল্লী সাপেখাতি সংৰক্ষিত বনাঞ্চল উন্নয়ন খণ্ড হৈছে 4টা ৰাজহ চক্ৰ হৈছে 3টা গাঁও পঞ্চায়ত হৈছে 38টা গাঁও হৈছে 400খন গতিকে আজি আমাৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিলে চৰাইদেউ জিলা কিছুমান আমেজিং আননোন ফেক্টছ যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে অনুগ্ৰহ কৰি লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম